মই তেল পিঠা বনাইছিলোঁ, সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ, আহকচোন চাওঁ। এয়া মই মিঠৈখিনি অলপ গৰম পানীত, বেছিকৈ নবনাওঁ, মই ঘৰত চাহ খাবলৈ সন্ধিয়া বনাইছোঁ। গৰম পানীত দি অকণমান গলালৈকে মই লৰাই আছোঁ চামুচখনেৰে, ভালদৰে গলি যোৱালৈকে। পগাব নালাগে, অলপমান গলাই ল'ব লাগে। তাৰ পাছত মই এয়া লৈছোঁ 2 কাপ পিঠাগুড়ি, শুকুৱাই থোৱা পিঠাগুড়ি, আৰু দুমুঠি মই চুজি দিছোঁ হাতৰে, আৰু অকণমান দিছোঁ মই ইয়াতে বেকিং পাউডাৰ অকণমান দি দিছোঁ। এইখিনি ভালদৰে মই হাতৰে মিক্স কৰি দিছোঁ, আৰু অকণমান ইয়াতে দিছোঁ নিমখ দি ভালদৰে এইখিনি ঠাণ্ডা হৈ গ'ল। চাকি লৈ এইখিনি ভালদৰে ইয়াতে ফিটি ল'লোঁ। ইয়াতে দিছোঁ 2টামান ক'লা জিৰাকেইটা দি, কিছুমানে কালজিৰা বুলিও কয়, মিহলাই লৈছোঁ ভালদৰে। এয়া চাওকচোন, তেল গৰম হোৱাৰ পিছত মই মিঠাতেল আৰু ৰিফাইন তেল মিলাই লৈ পেলাই ইয়াতে দি দিছোঁ। এয়া ইমান ধুনীয়াকৈ পিঠাটো ফুলি আহিছে চাওকচোন। বেছি সময় নালাগে, মই বেছি সময় ৰখায়ো থোৱা নাই, লগতে বনাইছোঁ দেই। কিছুমানে ৰখায়ো থয় বাৰু, মই মিঠৈটো অকণমান গলাই লৈছোঁ যিহেতু। এয়া ফুলি আহিছে পিঠাখন ধুনীয়াকৈ, পিঠাটো। এতিয়া মই এয়া ইফালে ইলুটি শিলুটিকৈ দুইফালে অলপ সময় সিজাই লৈছোঁ। সিজাই লোৱাৰ পিছত এয়া চাওকচোন, কাঢ়ি দিছোঁ। এয়া ইখনৰ পিছত সিখন মই বনাই গৈ আছোঁ, আৰু মোৰ এয়া প্ৰায় পিঠা বনোৱা হৈ গৈছে। এয়া মই এতিয়া চাহৰ সৈতে খাবলৈ ৰেডি হৈ গ'ল।